So guys, আমি আহি শৰাইঘাট ব্ৰিজ পালোঁ। এখন আমাৰ শৰাইঘাট ব্ৰিজ দেখা দিছোঁ। শৰাইঘাট ব্ৰিজ এখন আমাৰ বিদ্যুৎ দাই ধুনীয়া গাড়ী চলাইছে, সুন্দৰ গাড়ী চলাইছে। মোৰ অসীম আছে, অসীম আইক দিয়া আইক। চ' আজি আমি কি খাম? আজি আমি যাই পেলাই চাই লওঁ পৰিস্থিতি ঠিক নাই, খুব গৰম দি আছে, বিয়াৰ খাই দিব পাৰোঁ আৰু যি নহওক। বাকী আমি চিৰিয়াখানাত যাম, অলপ কাম আছে আমাৰ চিৰিয়াখানাত। আমি হা কি কৈছে, ক'ত যাম নিবি তই? বাঘক আধা দিব যাবি। আচ্ছা আচ্ছা। ত' গাইছ আমি আহি শৰাইঘাট পালোঁ। ঠিক আছে গাইছ। চ' গাইছ, ত' ফাইনেলি আমি আহি চিৰিয়াখানাৰ ভিতৰত সোমাইছোঁ। আৰু মোৰ লগত অসীম আছে মোৰ লগত, আৰু আমাৰ যি লগত আছিলে বিদ্যুৎ দা, গাড়ী চলাই যে আহিছিলে লগত, সি তাৰ কামত অলপ ব্যস্ত হৈ সোমাই গ'ল জোৰেদৰ ফালে। চ' আমি এতিয়া আছোঁ চিৰিয়াখানা, আমি অলপ চাম ফুৰিম, আৰু আমি পাৰিলে যদি বাঘক পাৰোঁ আৰু অকণমান আহাৰ অকণমান দি যাম, আৰু কিবা যি চাওঁ মানে এই পিঞ্জৰাটো যে ঘৰটোত হয় হয় সেই তাতে থাকে, অকণতে পিছত ওলাই আহিব পাৰে। আচ্ছা ঠিক আছে। চিৰি বগাই বগাই আহি আছোঁ। এইবোৰ চিৰি, এইটো হৰিণা, এইটো হৰিণা চাই লওক। এতিয়া এইটো দাউৰি গ'ল, এই হৰিণা চিৰি বগাই বগাই আহিছোঁ। ত' এতিয়া কি পাওঁ আমি শেষত আমি আপোনালোকক জনাম। আমি আহিছোঁ, আমি চিৰি বগাই বগাই আহিছোঁ, খুব ভাগৰ লাগে। চ' আহিছোঁ তথাপি এতিয়া এইবোৰ মানুহবোৰো আহিছে ইয়াতে। চ' আমি কি পাওঁ আমি অলপ পিছত আপোনালোকক জনাব পাৰিম, ঠিক আছে? চ' গাইজ সেয়া চাওক, আমি এতিয়া ঘৰ চাবলৈ এইটো গড় দেখুৱাই দিয়কচোন। এইটো গড় আছে, এই তাত এই হৰিণা আছে, শুই আছে, হৰিণাকেইটা শুই আছে তাত, হৰিণাকেইটা শুই আছে। কিন্তু এটা বস্তু নটিচ কৰিলোঁ আজি, গড়টোৰ মানে কি খড়গটো নাই। আচ্ছা যদি কিয় নাই সেইটো মই গম নাপাওঁ। যদি আপোনালোকে কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন, আমাক কমেণ্ট কৰি। মানে কি গড়টোৰ খড়গটো নাই আমি গড় কোনোবাই জানে যদি আপোনালোকে চাব পাৰে। এই চাওক গড়টো, এই খড়গটো নে অলপ হেৰি হৈছে, খড়গটো আমি দেখা নাই। আমাৰ ভাষাত বেছি দেখছি, মোৰ ঘামো লাগিছে। চ' আমি 2 মিনিট অলপ আমি জিৰণি ল'ম ইয়াতে, খুব বেছি আমি 2 মিনিট আমি জিৰণি ল'ম, নহ'লে গ'লে খুব ভাগত হৈছে। চ' গাইছ, এইটো বান্দৰটো আজিকালি আমাৰ গাঁৱে সকলোতে থাকে। চ' তাক একবাৰ দেখুৱাই দিলোঁ, নহ'লে বেয়া হ'ব ন। বান্দৰটো আছে, ঠিক আছে। চ' এয়া সুন্দৰ পৰিৱেশ, এটা শীতল পৰিৱেশ। এয়া শীতল পৰিৱেশৰ মাজত আমি ইয়াতে আছোঁ। এটা সুন্দৰ শীতল পৰিৱেশ। এয়া আছে অসীম আছে আমাৰ লগত, অসীমে সি পূৰা চাথ দি আছে মোৰ লগত। ঠাণ্ডা পৰিৱেশ এতিয়া আপোনালোকক দেখুৱাই দিছোঁ, সুন্দৰ শীতল পৰিৱেশ। জংঘলৰ মাজত যে ঘূৰি আছোঁ, এয়া এইবোৰ জংঘল দেখা পাইছে আপোনালোকে। জংঘলৰ মাজত মানে আমি ঘূৰি আছোঁ। চ' আমি এতিয়া আমাৰ সাপ চাবলৈ ইচ্ছা আছে। চ' যিমানখিনি পাৰোঁ সাপ চাম, এইবাৰ আমি সাপ চাম। আপোনালোকে এইবাৰ চাওক, এটা আমাৰ যি নলবাৰী ভাষাত যে কয় হাৰগিল্লা, এই হাৰগিল্লা এইটো চাই লওক। হাৰগিল্লা আছে এইটো আমাৰ, এয়া খোজকাঢ়ি আছে হাৰগিল্লাটোৱে। চ' চাই লওক কি সুন্দৰ এইটো পৰিৱেশ। এটা দেখাবলগীয়া জন্তু, এইটো কি আমি একদম প্ৰপাৰলি ক'ব নোৱাৰিম দেই সেইটো কি, আৰু মানে ভাল লাগিছে দেখাত। এয়া আৰু এইটো সংগী দুয়োৰে সংগী। ঠিক আছে বাৰু। আমি চিৰিয়াখানাখন ঘূৰি আছোঁ। চ' এতিয়া ক'ত কি পাওঁ আমি চাই আহি আছোঁ। এনেকৈ ইয়াতে এটা বস্তু আছে, আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম যদি আপোনালোকে চাব বিচাৰে। চ' এইকেইটা ভাল, আৰু মানে আপোনাৰ হৰিণা বুলি কয়, হৰিণা আছে এই ওচৰৰ পৰা চাব পাৰিব আপোনালোকে। এয়া হৰিণাৰ জাক, চাই ল'ব পাৰিব। এয়া হৰিণাৰ জাক, এইবোৰ ভাল লাগিছে চাই। মোক জনাব আৰু অসীম ক কি কৈ দিয়া। এইটো আমাৰ হৰিণা বিশেষকৈ চিৰিয়াখানাখন চাব লাগিলে হৰিণাই বেছি আছে। আৰু আগতে সৰুতে যিমান বস্তু আছিল, এতিয়া দিনে দিনে মানে কি আমি দূষিত যি বস্তুবিলাক সিমান নাই। আগতে আমি যিমান দেখিছিলোঁ দিনে দিনে কমিহে গৈছে। এনেকুৱা হ'ব পাৰে যে মানে আদানীৰ যিখন চিৰিয়াখানা তালৈ নিব পাৰে নেকি, সেইটো মই এতিয়া ক'ব নোৱাৰোঁ, যিহেতু নাজানো। ঠিক আছে, কিন্তু আগৰ যিটো সৌন্দৰ্যটো নাই, বহুত কম আছে। সেয়া সেইজন ইয়াতে কৰ্মচাৰী বনৰ, এখেতে মই সুধিছোঁ, দাদা আপুনি কেতিয়াৰ পৰা আছে? 4 বছৰমান হ'ল। এনেই কেনেকুৱা পাইছে পৰিৱেশটো ইয়াৰে? মাজতে আছে।
প্ৰকৃতিৰ মাজত আৰু নিশ্চয় আপোনাৰ ভাল লাগে প্ৰকৃতিৰ মাজত থাকি কিনে বেছিভাগ বাহিৰতে থাকোঁ ভাই কাটাৰ আচ্ছা আচ্ছা মানে তথাপিও ভাল লাগে থাকি কিনে ন তথাপি আপোনাৰ শনিবাৰ আৰু ৰবিবাৰে মানুহ অলপ বেছি হয় ন শনিবাৰ বেছি হয় বাকী দাদা আপোনাৰ এনে ঘৰ ক'ত আছিলে আমাৰ বাক্সা ডিষ্ট্ৰিক্টত আছিলে বাৰু ঠিক ধন্যবাদ থাকিল আপোনালোক শুভেচ্ছা থাকিল ভালদৰে কাম বন কৰিব ঠিক আছে বাৰু ঠিক চ' গাইজ সেয়া ঘৰিয়াল দেখাইছোঁ আপোনালোকক এই দুটা ঘৰিয়ালতে শুই আছে এই ঘৰিয়াল দুটা আপোনালোকে নিশ্চয় দেখিছে ঘৰিয়াল দুটা ভালদৰে চাই ল'ব এই দুটা এটা আছে আৰু ইয়াতে এটা শুই আছে ঘৰিয়াল দুটা কিবা চিধুৱালৈকে লৰচৰ নাই ন ঠিক আছে বাৰু চ' গাইজ আপোনালোকে চাব পাৰে এই সাপডাল প্ৰকাণ্ড সাপ এইডাল কোব্ৰা সাপ কিন্তু চাব পাৰে সাপডাল আছে ইয়াতে সাপ আৰু ক'ত কিবা আছে নেকি ইয়াতে সাপ আছে নেকি ত' এয়া সাপ আছে ইয়াতে সাপ চাব পাৰে সাপ ইয়াৰ পৰা শুই আছে কি সাপ নাম নাজানো এই সাপৰ নামটো নাজানো এইবোৰ সাপ সাপ আছে এইটো সাপ আছে ইয়াতে এই ওপৰত চাওঁ নাই ওপৰত চাওক ওপৰত চাব পাৰে এই সাপবোৰ এই বাপৰে বাপ এই জুম লাগিছে সাপবোৰ ইয়াতে চ' গাইজ ইয়াতে কাছ এটা পালোঁ আমি হঠাৎ দেখা পালোঁ এইটো কাছ নিশ্চয় দেখা পাইছে আপোনালোকে সেইটো কাছ এইটো চাই লওক কাছ চাই লওক আমি এতিয়া চিৰিয়াখানাৰ পৰা বিদায় ল'ম আৰু বহুত চাব লগা যথেষ্ট বস্তু আছিল কিন্তু আমি সময়ৰ অভাৱত আজি আমি যে আপোনালোকক দেখাব নোৱাৰিম বা আমি নিজেও চাব নোৱাৰোঁ গৰমটো খুব গৰম দিছে আৰু প্ৰায় এতিয়া 3:30 বাজি গ'ল 4টামান চাগে বন্ধই কৰে গতিকে গাইজ আপোনালোকে বেয়া নাপাব আমি যে নেক্সট ভিডিঅ' বনাম সেই ভিডিঅ'ত আপোনালোক গোটেই চিৰিয়াখানাখন দেখাবলৈ চেষ্টা কৰিম চ' গাইজ আজিলৈ ইমানটা সামৰিছোঁ গাইজ ঠিক আছে ধন্যবাদ গাইজ চ' গাইজ আমি এতিয়া গুৱাহাটীৰ পৰা বিদায় ল'লোঁ আমি এতিয়া প্ৰায় ঘৰমুৱা হৈছোঁ অলপ আগত আমি এখন ৰেষ্টুৰেণ্টত আমি অলপ কিবা খোৱা লোৱা কৰি ল'ম আমি আজি চিৰিয়াখানাখনৰ কিন্তু মই খুব কম পৰিমাণে চালোঁ গোটেই চাব নোৱাৰিলোঁ আৰু আগতকৈ মানে জন্তু বা চৰাই চিৰিকটি আদি খুব যথেষ্ট কমিছে তো আজি ভালদৰে আমি গোটেইখিনি দেখাব নোৱাৰিম আপোনালোকক কিন্তু কিছু সংখ্যক আমি চালোঁ ফুৰিলোঁ পৰিৱেশটো ভাল লাগিল শীতল পৰিৱেশ ঠাণ্ডা পৰিৱেশ ত' অসীম দুই এষাৰ কৈ দিলে ভালে কিন্তু ভালেই লাগিল আজি আৰু চিৰিয়াখানাখন চাই আহিলোঁ সেয়ে আৰু এতিয়া কিবা এটা খাই লওঁ আৰু বহুত ভোকো লাগিছে চ' গাইজ আমি আহি আমাৰ ওচৰত যে আছে আপোনাৰ দৰা তাত এখন লখিমী বুলি এখন ৰেষ্টুৰেণ্ট আছে আমি তাত সোমালোঁ কাৰণ গুৱাহাটীত আমি জামত আমি গাড়ী ৰখাব নোৱাৰিলোঁ তাৰ বাবে আমি আহি এতিয়া আপোনাৰ দৰাত যে আছে লখিমী হোটেল তাত আহি পালোঁ এতিয়া আমি ইয়াতে ভাত খাম মোৰ লগত আছে বিদ্যুৎ আছে আমি ভাতৰ অৰ্ডাৰ দিছোঁ ভাজি পাব আমি ভাত খাওঁ আমি তো আমি এতিয়া ইয়াতে ভাত খাম তো ভাত ল'লোঁ আমি এতিয়া ভাত খাম এই